হেল্ল' এভৰিৱান, মইনো এই কাৰ্ডিগানটো কেনেকৈ বনাইছিলোঁ আহকচোন আজি চাওঁ। এয়া মই ঊলখিনি বল বনাই আছোঁ আৰু এইটো কাম মোৰ বহুত প্ৰিয়। এতিয়া অলপমান ঊল বল বনাই লৈ মই গুঠিবলৈ আৰম্ভ কৰিলোঁ। এই যে ব্লেক কালাৰ স্কুৱেৰটো দেখিছে, এটা কাৰ্ডিগানত এনেকুৱা প্ৰায় 60টামান স্কুৱেৰ লাগে। এই কিছুমানে যে হেণ্ডমেড বস্তু বনোৱা স্মল বিজনেছ অনাৰবিলাকৰ লগত বস্তুৰ দৰদাম কৰে, পাৰিলে তেনেকুৱা নকৰিবচোন। এইবিলাক কামত বহুত কষ্ট হয়। এটা এটা গাঁঠিৰ লগত আমাৰ ইমোচন জড়িত হৈ থাকে। আৰু এনেকুৱাতো নহয় যে আমাৰ ঘৰৰ পিছফালে ঊলৰ ফেক্টৰী আছে, তাৰ পৰা আমি ঊলবিলাক আনিব লাগে, বনাব লাগে আৰু আপোনালোকক দিব লাগে। আপোনালোকৰ বহুতে এই কষ্টবিলাক বুজি পায় বাৰু, হ'লেও তাৰ মাজৰে দুই এজনৰ পৰা নিগেটিভ কমেণ্ট আহে। বাৰু বাদ দিয়ক এইবোৰ। মোক কাৰ্ডিগানটোৰ বাবে যিখিনি স্কুৱেৰৰ প্ৰয়োজন এই গোটেইখিনি বনাই লৈ মই এতিয়া জইন লগাই আছোঁ। ফাইনেলি এইটো হৈছে মোৰ কাৰ্ডিগানটোৰ ফাইনেল লুক। কাৰ্ডিগানটো কেনেকুৱা লাগিল ভিডিঅ'টোত কমেণ্ট এটা কৰি জনাব। এই কাৰ্ডিগানটো মোৰ অৰ্ডাৰৰ আছিল, লগৰ এজনীয়ে বনাব দিছিল। আৰু শুনকচোন, মোৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।